ইমান মৰম চেনেহত দাঙি লৈ আনিছে যোনে আজি জুন পূৰ্ণিমা মিলি গৈছে সদৌ অসম ভিত্তিত তৃতীয় বাৰ্ষিক ভাওনা সমাৰোহ। নমস্কাৰ বন্ধুসকল, এমাৰ্জি ভ্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাজগড়লৈ ওলাই আহি গ'লোঁ, বৰ্তমান টুকটুকিত বহি আছোঁ আৰু মোৰ পাছফালে বহি আছে ৰাজগড়ৰ এজন ব্যৱসায়ী। আধাৰ কাৰ্ড চাৰ্ড বনি আছে নেকি? আধাৰ কাৰ্ড বন্ধ কৰিলে ন এতিয়া? অঁ, ই আধাৰ কাৰ্ড চাৰ্ড বনায়, এই পান কাৰ্ড, আধাৰ কাৰ্ড, যিকোনো অনলাইন বস্তু গোটেইখিনি কৰে ন, অনলাইনৰ কামখিনি। যদি আপোনালোকৰ ওচৰে পাজৰে কোনোবা আছে, ইয়াৰ দোকানত আহি আপোনালোকে বনাই ল'ব পাৰিব। যি কি নহওক, যদি ভিডিঅ'টো চাই আছে তেনেহ'লে প্লিজ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আহক মই আপোনাক এনেকৈ বুলি কৈ গ'লো, নেদেখিলে? ৰাজগড় যায় নে বেংকলৈ যায়? ৰাজগড়লে হয় নি? পূজা নেকি? পূজা দেই। হে? পাঙা পূজা ভবাই নাছিলো মই যোন তাক লগ পাম বুলি। লগ পাই গ'ল কিবা কপালৰ লিখন অঁ, আজি জুন পূৰ্ণিমা মিলি গৈছে হয় নাই? অঁ, মই ৰাজগড়লে আলহী ঢেৰ যে পঠিয়াইছোঁ, সেইকাৰণে গাড়ীখন বুকিং কৰি দিম। ৰাজগড়খন চাই আহোঁগৈ। ভাল আলহী কওঁ আমাৰ বোৱাৰী ভনী, এজনী ভনী, এজনী ভনী, সেইজনী পেহী, ভতিজা, সেইটো বোৱাৰীজনী ক'ত নাহিলে? ঠাণ্ডা পানী খাই পাৰিবা ড্ৰাইভাৰ লগত এটা নামাই দিব লাগিব। মই নামি দিম তেতিয়াহ'লে, বৰ কষ্ট হ'লে মানে। মোক ইমান মৰম চেনেহত দাঙি লৈ আনিছে যোনে তাৰমানে ইমানখিনি মানুহ ফোন কৰিলে তালে ড্ৰাইভাৰ লগত আমি বহো নহয়। এয়া আমাৰ গাঁৱত হ'বলৈ গৈ আছে ডিব্ৰুগড় জিলাৰ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত আৰু বৃহত্তৰ ৰাজগড়বাসী ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত তৃতীয় বাৰ্ষিক ভাওনা সমাৰোহ আমাৰ গাঁৱত হ'বলৈ গৈ আছে। স্থান টিপুমীয়া মজলীয়া বিদ্যালয় খেলপথাৰ, দিনাং 29, 30, 31 অক্টোবৰ আৰু 1-2 নৱেম্বৰ 2023। আৰু যোগাযোগ নম্বৰ দি দিছে 9101274923, 6001692158, 9395483154। আপোনালোকে অনুগ্ৰহ কৰি সকলোকে ভাওনা সমাৰোহলৈ মই মোৰ ফালৰ পৰা আচলতে আমন্ত্ৰণ কৰিলোঁ। তেতিয়াহ'লে আমাৰ গাঁৱত টিপুমীয়াত ভাওনা সমাৰোহত সকলোকে লগ পাম বুলি আশা কৰিছোঁ। এতিয়া কাহা জবি নুশুনিগিলা ব্লক দিকে যাব। মিটিং আহে নেকি? এইদিকে এটা, আগতিকে এটা, 3টা 6টা 7টা হৈ গ'ল। যা টিপুমীয়া মজলীয়া বিদ্যালয় খেলপথাৰত ভাওনা সমাৰোহৰ পেণ্ডেলৰ কাম আৰম্ভ হৈ আছে। এয়া আপোনালোকক অকণমান দেখুৱাইছোঁ মই। ইয়াতে হ'ব ভাওনা সমাৰোহ। এতিয়া স্কুলৰ ল'ৰাখিনি নিবলৈ আহিছোঁ, স্কুলৰ ট্ৰিপটো মানে, সেইকাৰণে টাইমটো নাই হোৱা, সেইকাৰণে গছৰ তলতে অকণমান জিৰাই লৈছোঁ। আৰু টুকটুকিখন মই এনেকৈ কৰি ধুনীয়াকৈ ৰখাই থৈ দিছোঁ। এতিয়া স্কুলৰ ল'ৰাখিনি নিম আৰু তাৰপিছত ঘৰত সোমাম, খানা পিনা অকণমান খাই মেলি আকৌ ওলাই হিৰক। কেনেকুৱা? একদম নাই, পূৰা লুডুত লাগি আছোঁ মানে ন? হে লাগি আছোঁ লাগি তাক। সন্ধিয়া নামি গ'ল বন্ধুসকল, কি ক'বা, উপায় নাই।
আজিলৈ এইটো ভিডিঅ' এটা সামৰণি মাৰি দিছোঁ অন্য এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে প্লিজ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব আজিলৈ থেংক ইউ ধন্যবাদ আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ত বাই বাই